গধূলি কামৰ পৰা ঘূৰি অহা পিছৰ সময়খিনিত আজি ভিডিঅ'টো আপোনালোকে মোক অকল খাই থকাই দেখিব। ৰুমটোত সোমাই যেতিয়া প্ৰথমতে দেখা পাওঁ যে ৰুমটোৰ অৱস্থা একদমেই নাই, তো প্ৰথমতে ৰুমটো ঠিক কৰিবলৈ মন যায়, তাৰ পিছতহে নিজক ঠিক কৰোঁ। সেইকাৰণে গোটেইখিনি কাম বন কৰিলোঁ, বাচন বৰ্তন ঠিক কৰিলোঁ, কাপোৰ চাপোৰ জাপিলোঁ। এফালে আকৌ কণীৰ প্লেট এখন আনিছিলোঁ, কিন্তু ৰাতিপুৱা সময় নাপালোঁ ঠিক কৰিবলৈ, সেইকাৰণে আহি পেলাই ঠিক কৰিলোঁ। আৰু আপোনালোকে সোধে নহয় যে কণী মই 3-4টা আঞ্জাত কিয় দিওঁ বুলি। কণী মোৰ খুবেই প্ৰিয়, সেইকাৰণে মই যিমান পাৰোঁ মই বইল কণী খাওঁ, মই বহুত বেছি ভাল পাওঁ। তাৰপিছত ওলাই গ'লোঁ মই দোকানলৈ আলু আনিব, কিন্তু ওচৰৰ দোকানখন ধুনীয়া গৰম গৰম পকৰি বনাই আছিলে, মই সেইও লৈ আহিলোঁ, যিহেতু মোৰ বহুত বেছি ভোক লাগিছিলে, আৰু লগত এপেকেট চিপছ। আৰু খাই থকা সময়ত ঠাকুৰে ফোন কৰি ক'লে যে বাহিৰলৈ ওলাই আহা, মই তোমালৈ ম'ম' আনিছোঁ। মই বোলো ইমান বেছি ভাল লাগি গ'ল মনটো, ম'ম' মোৰ বহুতেই বেছি প্ৰিয়, সেইকাৰণে গ্লুকন দি এগিলাচ গুলি লৈ ধুনীয়াকৈ ম'ম'খিনি খালোঁ। ৰাতিৰ বাবে বনালোঁ মই আলু ভাজি আৰু এটা আমলেট। দালি দিনৰে আছিলে আৰু ভাতো দিনৰে আছিলে, অকণমান পানী দি মই খালি ভাতখিনি গৰম কৰি লৈছোঁ। প্ৰায় মোৰ জীৱনত এনেকুৱা দিন ঘটি থাকে। আজিলৈ ইমানেই, বাই বাই।